ওপৰলৈকে গৈ আছো চাই থাকক ভিডিঅ'টো একদম মজা হ'ব ৰাস্তাবিলাক সাফ কৰি আছে আজি পাই গ'লো ফাইনেলি এটা হোটেল কন্ট্ৰোল কাৰণ আৰম্ভ একো হোৱাই নাই মই জানোৱেই জলাপুৰা কৰি আছে ৰাতিপুৱা সুদা চাহ অলপ খাই আহিছোঁ ছেকেণ্ড ফ্ল'ৰ যাওঁ এতিয়া মেগী দিয়ক অলপ এতিয়া আমি কি কৰিছোঁ দৰাৰ ড্ৰেছটো লৈ লৈছোঁ দৰাৰ ড্ৰেছটো লৈ পিনে আপুনি আমি ফটোশ্বুট কৰিবৰ কাৰণে জেগা বিচাৰি আছোঁ ক'ত লোকেশ্যন বিচাৰিম কি বিচাৰিম বিচাৰি পোৱাই নাই আমি আৰু হাঁহি ফূৰ্তিৰ মাজত লিফ্টত গ'লোঁ লিফ্টটো বহুত শ্ল' তাৰপিছত এনেকৈ লৈ পিনি আমি এইটো গ'লোঁ ৰাস্তালৈকে ৰাস্তাত ভাবিলোঁ ফটোশ্বুট কৰিব পাৰিম নেকি গছনিত হেং কৰি লৈ পিনে নাই তাতেও গ্ৰাউণ্ড ফ্ল'ৰতো কোনো লোকেশ্যন নাপালোঁ তাৰপিছত আৰু আহি গ'লোঁ আমি ওপৰলৈকে থাৰ্ড ফ্ল'ৰত আহি লাষ্টত কি কৰিম উপায়তো নাই দৰ্জাখনতে ভাবিলোঁ এনেকুৱাই দিলে ইয়াতে ভাল হৈ যাব নেকি শ্বটটো তেনেকৈ এটা শ্বট লৈ লোৱা হ'ল কইনাৰ পিনে গ'লোঁ তাতো কইনাৰ ড্ৰেছটো লোৱা হ'ল আৰু কইনাৰ ড্ৰেছটো কি ক'ব কইনাৰ ড্ৰেছটো বহুতেই ওজন কমেও চাগে 10 কেজিমান হ'বই সেইটোৰো ফটোশ্বুট হ'ব পুৰা হয় দে ভাঙি থাকিব নেকি ভাঙি থাকিব নেকি নালাগে নালাগে আৰু ভাঙিলে আৰু কি নহ'ব আৰু উপায়তো নাই এইটো চিনেমেটিক শ্বট বেলেগ হৈ যায় পৰি যাম মই এই হ'ল মেহনত এনেকৈ কাপোৰ হেং কৰিব লাগে মানে এইটো আগৰ মন্দিৰটোতে যাব চাগে আমি দৰাৰ লগত আহিছোঁ গাই দৰাৰ লগত গৈ আছোঁ দৰাৰ পিছে পিছে এইটোৱে এই চাবিটো মোৰ লগতে আহিলে পিছে পিছে পিজ্জা আৰু খালো
মন্দিৰত 12:56 হৈছে মানে 1 বাজিছে আৰু বিশ্বাস নকৰিব পাৰে চাওক তথাপিও কোনো মেছেজ আহিছে নেকি 12:56 চাওক 12:56 এতিয়া আমি আছোঁ শ্ৰী দিগম্বৰ জৈন মন্দিৰ এতিয়া দৰা আহিছে আৰু এতিয়া আমি যাম এফালে দৰা আৰু কইনা আছে ৰেডি হৈ পিনে বুলি ক'ব পাৰি কি কয় দাদা একেবাৰে সঁচা কথা একদম সঁচা কথা একেখন হোটেলতে কেইবাৰ যে চিৰিৰ পৰা নামিলোঁ কেইবাৰ যে উঠিলোঁ কেইবাৰ যে বাহিৰত গ'লোঁ ফুৰিব এবাৰ দৰাই লৈ গ'ল কইনাক আৰু লৈ আহিব আহি সেই একেখন হোটেলতে অহা যোৱা এটাই প্লেচ কি ক'ম আৰু বাই বাই গুড নাইট হৈ গ'ল মোৰ মানে GoProটোৰ মাইকটো মোৰ বন্ধ হৈ আছিলে যাৰ কাৰণে মোৰ মাতবিলাক ভালদৰে অহা নাছিলে এতিয়া সেই ষ্টেপেৰে বগাই ৰুমলৈকে গৈ আছোঁ মানে লিফ্টকেইটা হ'ল বহুত লাহে আহে যাৰ কাৰণে মানে আহি নাপায় লিফ্টকেইটাত মানে আহিলে মানে আহাই নহ'ব লিফ্টটো মানে ৰৈ যায় মাজে মাজে এতিয়া আহি পালোঁ ৰুমত আহি পিনে সকলো মানে মোবাইলত ব্যস্ত আৰু ময়ো আছোঁ এইপিনে এইটো পিছপিনে আছোঁ মই এইপিনে মই মোবাইলত কিবা মেছেজ কৰি আছিলোঁ চাগে আৰু লাহেকৈ অকণমান পাছত শুবৰ হৈয়ে যাব কাৰণ দিনটো ইমান কষ্ট অকণমান বহিব টাইম পোৱা নাযায় আৰু লাহেকৈ আৰু শুই যাম আৰু নেক্সট ডে ষ্টাৰ্ট হ'ল নেক্সট ডে এইটো হ'ল পল্টন বজাৰৰ ওচৰতে পল্টন বজাৰ যিটো পুলিচ পইণ্ট আছে পুলিচ পইণ্টৰ একদম ওচৰতে হ'ল হোটেলখন আছে এইখন হোটেল আৰু তাৰ ওচৰত বহি মই খাই আছোঁ লাঞ্চ মানে বহুতেই ভোক লাগিছিলে আৰু চাওক ওচৰে পাজৰে সকলো ঠাইতে সকলোখিনিতে একদম বহুত বেলেগ ধৰণৰ হোটেল আছে মই নামখিনি কৈছিলোঁ নামখিনি ক'লেও কিন্তু সেই মই GoPro চাউণ্ডটোৰ প্ৰব্লেম আছে কাৰণে মই মানে হোটেলৰ নামখিনি ভালদৰে নাহিলে মুখমণি হোটেল ৰাজদূত এম্বেচি হোটেল এম্বেচাডৰ বা চব পিনে হোটেলে আৰু এইপিনে হোটেল ইন্দ্ৰা হোটেল প্ৰদেশ হোটেল আছিৰা চব পিনে হোটেলে পিনে এতিয়া আমি চেক আউট কৰি ল'লোঁ আৰু তাত 2টা বাজি গ'ল বহুত টাইম হৈ গ'ল সেইকাৰণে আমি ইয়াতে আহি পেলাই ফাইল কপি কৰি আছোঁ আৰু ইয়াতে এইখন বহি কি মজা লাগিলে বহুত আৰাম এইখনত বহি পিনে আৰু তাৰপাছত আমি সকলোকে মই বাই দিলোঁ আৰু বাই দি পেলাই হোটেল ৰুমৰ পৰা ওলালোঁ আৰু সেয়াই আৰু এতিয়া যাম ডাইৰেক্ট লাখটকীয়া আহি পালোঁ আৰু লাখটকীয়াত আহি পিনে চাওক চব পিনে ট্ৰেফিক নাই বাৰু ইমান তাৰপাছত গ'লোঁ এখন হাৰ্ড ডিস্ক কিনিবৰ কাৰণে এইখন হাৰ্ড ডিস্ক লৈ ল'লোঁ মই 4TB WD এলিমেণ্টৰ তাৰপাছত হাৰ্ড ডিস্ক মোৰ হাতত আৰু এইখন মহালক্ষ্মীত মই ল'লোঁ হাৰ্ড ডিস্কখন তাৰপাছত চিধাই গ'লোঁ আৰু JP কৰ্পৰেশ্যন কাৰণ JP কৰ্পৰেশ্যনতে মই বহি আছিলোঁ অকণমান টাইম তাতে কটালোঁ কাৰণ হাৰ্ড ডিস্কখন আহি পোৱা সময়খিনি তাতে মই বহিলোঁ কাৰণ হাৰ্ড ডিস্কখন আহি পোৱা নাছিলে তাৰপিছত গ'লোঁ ভাই এটা দোকানত গ'লোঁ তেওঁৰ দোকানত মই এটা মোবাইল ভাল কৰিব দিছিলোঁ মোবাইলটো মানে ভালতো নহ'ল মোবাইলটো তথাপিও মানে তাৰ মানে মোবাইলটো মই লৈ আহিব লাগে এটা ঘৰত মোবাইলটো থৈ দিব পালে ভাল লাগে তো ভাই কি হৈছে মানে বহুত মোবাইল ভাল কৰি থাকে তো তাৰে মানে সেই চিম স্লটটো বিচাৰি পোৱা নাই মই 2-3 দিনমান গ'লোঁ সি মোক বিচাৰি দিবই পৰা নাই তো সেইদিনাখনো মোবাইলটো অনা নহ'ল চাম পিছলৈকে আনিম বাৰু কোনো কথা নাই আপুনি ফোন নকৰে নিজে ফাইনেলি ঘৰ আহি পালোঁ এতিয়া আৰু কি কৰিম হাৰ্ড ডিস্ক এখন কিনি লৈ আহিলোঁ 8TB 8TB নহয় বোলো 4TB 8000 গ'লে আৰু বা GST যে কিমান দিব লাগে বাপ্পা ঐ কিন্তু 8000 4TBত 8000 মানে পাৰ TB 2000 পৰিলে তো এইটোৱে কথা হ'ল কথা আহি গ'লোঁ অ'কে WD এলিমেণ্ট মোৰ আগৰ হাৰ্ড ডিস্ক আছে বেলেগ ব্ৰেণ্ডৰ আছে হাৰ্ড ডিস্ক কিন্তু WD এলিমেণ্ট ইউজ কৰা নাছিলোঁ তো WD এলিমেণ্ট ইউজ কৰিছোঁ এবাৰ 4TB এইখনে হ'ল হাৰ্ড ডিস্কখন তো যদি ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং চি ইউ নেক্সট ব্লগ বাই লগ পাম বেলেগ এটা ভিডিঅ'ত বিৰাট ভাগা ধৰিছে বিৰাট টায়াৰ্ড হৈ গৈছে এতিয়া গা চা ধুওঁ অকণমান ধুই পিনে অকণমান ৰেষ্ট কৰোঁ আৰু হাৰ্ড ডিস্কখন দেখুৱাম বাৰু কানেক্ট কৰি WDতে বাই বাই মেনুফেকচাৰ ডেট হৈছে ডিচেম্বৰ 2021 চাব পাৰে এইটো বাই হাৰ্ড ডিস্কখন পিছত লগালোঁ ইয়াতে মেক আৰু উইণ্ডোৰ কাৰণে এটা ছফ্টৱেৰ আছে আৰু স্পীড মই পাই আছোঁ ভালে স্পীড পাই আছোঁ 100 পৰা 90 108 এনেকুৱা ধৰণৰ স্পীড দি আছে হাৰ্ড ডিস্কখনে ভালে আৰু এতিয়া এই ৰছীটো মাৰিলোঁ তলি এতিয়া যাম ATM এখন আহিছে ATMখন মানে পিনটো জেনেৰেট কৰিব লাগে নহ'লে মই টকা ওলাব নোৱাৰোঁ সেইকাৰণে গৈ আছোঁ ডাইৰেক্ট ATMলৈ এইখন হ'ল ATMখন মোৰ নতুন ATMখন এতিয়া ডাইৰেক্ট যাম ATMলৈকে দৌৰি কাৰণ এক্টিভ কৰিব লাগে কাৰ্ডখন Let's go.
মোৰ ফাৰ্ষ্ট টাইম কি হৈ গ'ল এটিএমখন জেনেৰেটৰ যিটো অপশ্যন থাকে জেনেৰেট অপশ্যনটো বিচাৰি পোৱা নাছিলোঁ প্ৰথমতে পিন নম্বৰ আগৰ পিন নম্বৰটো মাৰিলোঁ ভুলকৈ দিয়াতে ভুল দেখাইছে কৈছে দুটা এটেম্প কৰিলে ভুল হ'ব তাৰপিছত আৰু ভাবিলোঁ বিচাৰি আৰু ছেকেণ্ড টাইম আহি চালোঁ যে জেনেৰেট অপশ্যনটো আছে দেখোন OTP আহিলে তাৰপিছত ফাৰ্ষ্ট টাইম ইউজ কৰিলোঁ পেট্ৰল পাম্পত ইউজ কৰি চালোঁ 499 পেট্ৰল ভৰালোঁ দাদাজনে কৈছে কি 499 ভৰাব নাই 1 টকা আৰু কম ভৰাব আছে মই কৈছে এনেই আৰু হাঁহি দিলে আৰু এনেকৈ আৰু জাৰ্ণিটো আজি খতম হৈ গ'ল কেনেকুৱা লাগিল আপোনালোকে জনাব যে নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এতিয়া ৰাস্তাৰে গৈ আছোঁ অকণমান আৰু কাম আছে কামটো বেক টু বেক কাম চলিয়ে আছে এয়া মানুহ ৰাস্তা বহুত ভৰ্তি আছে বাইকো ফুল লোডেড এতিয়া ডাইৰেক্ট কৈ আছোঁ আৰু এটা ভিডিঅ' আপোনালোকক ক্লিপ দি আছোঁ মোৰ প্ৰব্লেমখিনি আপোনালোকক কৈ আছোঁ শুনিব আৰু কেনেকুৱা লাগিছে যদি নতুন হয় চেনেলটো যদি নতুন হয় তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাব থেংক ইউ ফৰ ৱাচিং চি ইউ নেক্সট ব্লগ বাই প্ৰব্লেম এটা হৈ গ'ল ভিডিঅ'টো গোটেই ভিডিঅ'তে প্ৰব্লেম এটা হৈ গ'ল যে প্ৰব্লেমটো হ'ল কি মোৰ যিটো ওপৰৰ মাইক আছিলে মই টেম্পাৰ গ্লাছ লগোৱাতে মাইকটোৰ ওপৰত মানে চেলো টেপ কিবা এটা লগাই থোৱা আছে কাৰণ টেম্পাৰ গ্লাছখন অকণমান সন্মুখত টেম্পাৰ গ্লাছ উঠি আহে সেইকাৰণে মই এটা টেপ লগাই থৈছিলোঁ টেপটো লগাই থ'লে কি হৈ গ'ল টেপটো লাগি আছিলে মাইক্ৰফোনটোৰ অকণমান ওপৰত পেলাই মাইক্ৰফোনটো যি ওপৰত আছে মই পাহৰিলোঁ সেইদিনাখন আজি চোৱাতহে গম পালোঁ যেতিয়া গোটেই ভিডিঅ'বিলাক প্ৰব্লেম হোৱাৰ আগতে চালোঁ প্ৰব্লেম চাই পেলাই মই ভাবিছোঁ যে ভিডিঅ'ত সঁচাকৈ প্ৰব্লেম হৈছে মাতটো বহুত কমকৈ আহিছে কাৰণ আগৰ ভিডিঅ' এটাতে প্ৰব্লেমটো পাইছিলোঁ মই তো ভালকৈ গম পাহৰি গৈছিলোঁ কথাটো যে মাইকটো ঢাক খাই আছে এতিয়া যেতিয়া আহিছোঁ মাইক মানে এইটো নইজ কেঞ্চেলেশ্যন হয় আচলতে নইজ কেঞ্চেলেশ্যনটো কৰিব পৰা নাই কাৰণে মাতবিলাক গোটেই বেয়া হৈ গৈছে এতিয়া এইটো গুচাই দিলোঁ গুচাই দিয়াৰ পিছত এতিয়া মাত চাওক কি ধুনীয়া মাত আহি আছে এতিয়া গোটেই ভিডিঅ'টো মানে কাটি পেলাব লগা হৈ গৈছে আৰু এটা বেলেগ ভিডিঅ' আছে কেইটামান ৰেকৰ্ড কৰিছিলোঁ সেইকেইটাও বেকাৰ যাব সেইকেইটা ভিডিঅ' গোটেই মাত বেয়া হৈ যাব এতিয়া মনটো ভাল লগা নাই তো উপায়টো নাই ভিডিঅ'টো আপলোড দিলোঁ আৰু যেনেকৈ হ'লেও আৰু